আজি কি হ'ব মইছা শাক ভাজি বাছি লৈ আছো মজা তাৰপিছত তুমি বনাব মই বনাম আৰু এইখিনি বাছি ললো বহুত বালি থাকে এইখিনি ভালকে ধুই লম নহৰু 14 ফুটা লৈছো আৰু 3টা কেঁচা জলকীয়া লৈছো থেতেলাই লম এইখিনি কেৰাহী বহাই দিছো মিঠাতেল দি দিম থেতেলাই ৰখা নহৰু কেঁচা জলকীয়া দি দিম ভালদৰে ভাজি লম ভজা হৈ গ'ল এতিয়া শাকখিনি দি দিম হালধি আধা চামুচ নিমখ সোৱাদ অনুসৰি হাই ফ্লেমতে ভাজিম পুৰা বিলাহী এটা কাটি দি দিম এতিয়া যদি এইদৰে মৰিচা শাকৰ ভাজি বনাই খোৱা নাই তেন্তে এনেদৰে এবাৰ বনাই খাবচোন নিশ্চয় ভাল পাব মৰিচা শাকৰ ভাজি হৈ গ'ল মই নমাই ল'ম এতিয়া যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু নতুন ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেদৰে বিভিন্ন ধৰণৰ ৰেচিপি লৈ আহি থাকিম ধন্যবাদ